এ বৰপেটা গেছিলো ভাই কিয় ইমান গৰমত এ গৰু লাগি নাপাই জানবা অলপ বহুৱা অলপ কথা পাতবা এ তে ব এ উঠা ধৰা এ কোনৰা বৰপেটা তো গেছিলি এ মই এটা গৰু গেছিলো আপেল আনবা গেছিলো আই কি কয় আচ্ছা ও মানে আপেল খাবা পানে তো গৰু আপেল খৰচা মই ভাই এটা গৰু কম দামত এটা গৰু কিনি লইলো ৰাতি আপেল নুকালি কিন্তু টুকনিয়ে নাহে আও কি কয় আচ্ছা টুকনিয়ে নাহে তুই দেৰিকে আপেল খুৰা পালা কইতা জানে সপ্তাহ এই ভাই কি কথা কয় এ ভাই মই নৰু মই হলে মানে গৰু নুকুলো কয় ভাইয়ে আরে তুই দা মই কি গৰু বেছি হলো নেকি यार गुरु तू मुझे ना पड़ी पैसा हां ये पैसा ए नरे किटा घरत आलू इसी মই যাবা লাগে কই দিবি যাবি দোকানত লকিনে কিলা মাংস সাংস পাংলা লই বহুত দিন না আলু হাই না কোনো দিন তে তুইও পারু জানে বেলেগ দিন লাগ কম দে দে বারু আউ হ্যাঁ বহুত দিনা মোৰ দুয়ে দই এই আলুয়ে তা আছিলে বহুত দিন আহা নাছিলে একদম বহুত বছৰ হ'ল আজি আইছি এই মাংস অলপ নিবা আইছিলে মাংস আছে না নাইবা দোকানত এই মাংস বেছি বেলেগ দোকান নাপালিয়ে নাকি এতে পাই বুলি গম পা কাৰণে এটা লগিনে আইলো মই আৰু হাৰ্ডৰ দোকান খানে মাংস বুলি ভাবলি মাংসৰ দোকান বুলি হয়তে মাংস লাগি দামতে তো মাংস তো কিলো লাগব ন এই 2 কেজি মান লাগছিলে ও মাংস দি আছো 10 মিনিট ৰতে দে দে বাপ মোক আজি গাড়ী ফেললা খয়ে হাৰ্ডৰ দোকানত মাংস বিচৰিছিলো মোক বেলেগ জেগাত পঠাই দিবা নৰলা হাৰ্ডৰ দোকানত মাংস বিচৰিছিলো মাংস নেনাং দে আজি আৰু আলহীক মাংস নাই বুলিয়ে ক'বা লাগব আৰু চয়াবিন দোকানত যদি পাং তাকে লৈ যাম দে আৰু নহ'লে কি কৰিবি আৰু মাইল খাবা নৰলা যাঙে দে দোকানের মালিক আপনি না ও হয় সয়াবিন আছে না আছে অলপ দিয়কচোন টাইম হৈছে সয়াবিন দি পাইছে যাবও নাহি আছে দে কিমান লাগে সয়াবিন 50 মান দিলি হ'ব দে দুটা আহে মানুহ নাই যাবও নাহিছে যাবও নাহিছে মাংস নাপালো এ বেয়া টাইমত আহি ওলাল হয় নেকি দে বাড়িতে আহে মই নাই ও কই কি কোন নেকি এ মানুহ কায়ো নহত কৈছো দে কবা পাৰি এ বানবা নালিয়া নাই বেজে দিয়া বহুৰ কৰো এ কবি আজি বহুৰ নহয় এ যাওৱে তিতাৰ পৰা কি কৰি আছা এই বহুৰ বুলি আছিলো 20 টাকা না 10 টাকা 20 টাকা দে যাম এই যে মোগলেজ আছে রে তোমার গাঁর ফেসার ঘর এই ওলা বাগর দোকানের কান্দা ঢুকবি
দে বাৰু দে যাওক শহুৰৰ ঘৰলৈ কিমান বা বেগটো থওঁ নেকি এতিয়া গাড়ী নাপালো আধা আছে ভালেই ল'ৰাটো বা কোনটো মই চিনি পোৱা নাই ল'ৰাটো এইটোৱে ৰ কি নামে তোমাৰ মনামা কি বিজনেছ কৰা চাকৰি চাকৰি আছে না নাই চাকৰি টাকৰি একো নাই ৰ বৰ্তমান ইণ্টাৰভিউ মাৰি আছে কিন্তু চাকৰিটো হোৱা নাই চাকৰি নাই আশা আছে এটা আশা আছে চাকৰি হ'ব যে নাম দেচোন ঘৰত কোন কোন আছে মাক দেউতাক আছে আছে দেউতাৰ নাম কি জগত মাৰ নাম ৰতনী ভাই ভনী কিবা আছে না নাই একো নাই তাৰমানে ভাই কোনে বনে কোনে ই একলে কিন্তু যিহেতু তেতিয়া ক'ব কিন্তু বিৰাটো ক'ব হয় না কি বুলি কয় এটা কাম কৰচোন কিবা আপোনালোকে অলপ টাইম বহক হা মই আমাৰ পৰিবাৰৰ লগত আলোচনা কৰি আহোঁ লগতে তাৰিখটোৰ কথাটো আলোচনা কৰোঁ কেই তাৰিখত চাহ পানীৰ ব্যৱস্থা নহয় আমি আলহী এনেকৈ যাব নাযাওঁ না পটককৈ আলোচনাটো কৰিলোঁ মই কিবা ক'লা কি ক'লা মানে আপোনালোকৰ ফালৰ পৰা তাৰিখটো কওকচোন কিমান তাৰিখত ভাল হ'ব সুবিধা হয় এইটো কিহৰ মাছ চলি আছে আগৰ ঠাণ্ডা কিহৰ পৰা চলি আছে আপোনাৰ মাছ চলি আছে আগৰ কাটি বহাগ মাহত খেলে দিবি কি দে বাৰু বহাগতে হওক দে বহাগত কি দিবি কি দিবি তাৰিখটো কিবা কি হয় 12-13 মান কৰি দিয়া ভাল নেকি 12-13 হ'ব না কি আছে না 12 তাৰিখে যাওঁ এবাৰ কি কয় হ'ব বোলে মই শুনলো ইয়াৰ মতে হ'ব বোলে ঘৰতে বাৰু আমি 12-13 তাৰিখটো ৰাখি দিলোঁ পিছে যাওঁ দে আমি এতিয়া চাহ নাখে চাহ নাখাওঁ দে খাই আহিছোঁ বেয়া নাপাবি বাৰু আৰু আমি যাওঁ মান্তি হ'ল বাৰু মান্তি হ'ল দে আৰু ঘৰততো কম পইচা অসুবিধা নাই ঘৰত যদি কিবা ক'লে আমি চাব আহিব নাহিলোঁ বেগটো কিবা আছে আৰু সেইখিনি ৰাখি দিলোঁ আমি যাম দে ঠিক আছে বাৰু বেয়া চেয়া নাপাবি বয়া নাপাম দে চাহ নাখাই ভাল বেয়া নাপাবি দে দে যাম দে যা বাৰু যা তিনবাৰ বোলে গেছি আর তিনবাৰ গেছি তিনবাৰ বোলে গেছি মই ভাবি আনকটো ফোন চাবা আছিল নেকি চাবা আছিল চাবা আছিলো ৰ এই কেই থৰা ফিৰি গেল আহি বিয়া নাপাত আমি আৰু গম পা নাছিলো না বেলেগ ছোৱালী বা মাথা মাত তুম বাদ দি দেই দে বাৰু কৰ বাবে আমি যাম দে দেই মই কবি নকাবি দে হেল্ল' হেল্ল'
কাইয়ে এই আমি যে এতিয়া আহিছিলোঁ আপোনালোকৰ ঘৰৰ পৰা আমি যে আপোনাৰ জীয়টো চাবলৈ আহিছিলোঁ কওকচোন কওক এটা কথা হ'লে কি বা হ'ল মই এটা আপোনাক কথা কওঁ আপুনিতো বেয়া নাপায় নাপাওঁ কওক বোলে আপোনাৰ যিহেতু বোলে তিনিবাৰ বোলে পলাই গৈছিলে হা তিনিবাৰ বোলে পলাই গৈছিলে কা কৈছে মানে কৈছি ৰ মোক এটা কৈছি তোহাৰ গাঁৱৰে চলি কৈছি নামটো নকওঁ নামটো ক'লে এতিয়া বেয়া হ'ব মিছা কৈছি মিছা সঁচা সেইটো নাজানো আৰু আমি আৰু ছোৱালীটো আৰু বিয়া নকৰোঁ দে বাদ দিয়ক হা কিনো কা কৈছি এইগিলা মিছা মিছি কথা আপিতো মই ক'ত বিয়া দিম ইতা গাইস আমি এটা ভিডিঅ' বনালো কেনেকুৱা আছে আপোনালোকে জানিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শেষত ঘণ্টা দাবাটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব বাই জয় আই অসম। জয় আই অসম।